মৰ্নিং ৰাইজ কি খবৰ বৰ্তমান মোৰ ভালেই আশা কৰো আপোনালোক ভালে আছে এয়া মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো এয়া আমাৰ 7 মে'ত হৈ যোৱা ভাগৱত পাঠৰ কিছু ভাল লগা অংশ আমাৰ তিনিদিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ আৰম্ভ কৰা হৈছিল আহকচোন এয়া ভাল লগা কিছু অংশ আপোনালোকৰ লগত উপভোগ কৰোঁ এয়া আমাৰ ভাগৱত পাঠত মাহী সৰু লৰাই ভাগৱত পাঠ পঢ়িছে কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাবচোন কবিতাই ভাগৱত পাঠ পঢ়ি আছে কি ধুনীয়াকে সুন্দৰকে পঢ়িছে চাচোন এতে ব্ৰাহ্মণ দেৱ নামে প্ৰত্যক্ষত এয়া আমি দ্বিতীয় দিনা নিমন্ত্ৰণ কৰি আনিছিলোঁ বিক্ৰম দাস তেখেত মৰিগাঁও হয় তেখেতৰ কণ্ঠ বহুত সুন্দৰ হয় আহকচোন তেখেতৰ অলপ ভাগৱত পাঠ উপভোগ কৰোঁ এই তিনিদিন ভাগৱত পাঠতে থাকোঁ ৰাতি তাৰ মাজতে অলপ ফূৰ্তিও কৰোঁ এয়া ভাগৱত পাঠৰ মাজতে অলপ ইগৰাকী সিগৰাকীকে খোৱা হয় তাতে অলপ ফূৰ্তি ধেমালিও কৰা হয় তিন নম্বৰ দিনা ৰাতিপুৱা আমাৰ দাদাই ভাগৱত পাঠ পঢ়িছে তেখেতৰ কণ্ঠ বহুত সুন্দৰ হয় মই বাকুতে হতন করে যাওয়ে রতি যাওত শরণ লয়া নকরে ভগতি তাও দেখে দেহ এয়া ভাগৱত পাঠত আমাৰ যিহেতু তিনিদিন ভাত হয় ভাত খোৱা হয় ভাত সাজৰ শাক চব্জি আমি সকলোখিনি মিলি একেলগে এনেকৈ কৰোঁ সঁচাকৈ ইমান ধুনীয়া এটা পৰিৱেশ ইমানেই ভাল লাগে সেই তিনিদিন এনেকৈ ঘৰৰ সকলোবোৰ মিলিজুলি ওলাই আহি আমি এই 3 দিন অনুষ্ঠান ভাগ
একেলগে উপভোগ কৰোঁ। সঁচাকৈ ইমান যে ধুনীয়া এটা পৰিৱেশ, ইমান ভাল লাগে চাওকচোন। সেই 3 দিন আমি ৰাতি দিন ইয়াতেই মকা মিলাকে অনুষ্ঠান ভাগ আগবঢ়াই লৈ যাওঁ। এয়া আমাৰ ভাগৱত পাঠৰ 3 নম্বৰ দিনা ৰাতিপুৱা ভাগৱত পাঠ ভ্ৰমণ কৰিবলৈ ওলাইছে। ৰাতিপুৱা 10:30মান বজাত ওলাই যাওঁ। 10-15 কিলোমিটাৰমান এনেকৈ ভাগৱত পাঠ ভ্ৰমণ কৰোঁ। এয়া আমি ভাগৱত পাঠ ভ্ৰমণৰ মাজে ঘূৰি আছোঁ। এয়া ভাগৱত পাঠ ভ্ৰমণ কৰি আছোঁ আমি। এয়া ভাগৱত পাঠৰ ভ্ৰমণ কৰা দবা এয়া মোৰ ল'ৰাই বজাইছে। কেনেকুৱা হৈছে আপোনালোকে জনাবচোন। পাঠৰ সামৰণি নামভাগ সঁচাকৈ বৰ সুন্দৰ অনুষ্ঠান। এইসাজ আমাৰ ভাগৱত পাঠৰ লাষ্ট ভাত সাজ। আকৌ আমি এবছৰৰ পিছতহে আৰু এসাঁজ ভাত খাবলৈ পাম। এই ভাগৱত পাঠৰ ভাত সাজ খাবলৈও কিন্তু ভাগ্য লাগিব। ভাগৱত পাঠ শেষ হোৱা 3 নম্বৰ দিনাৰ ৰাতি আমি আকৌ মৰিগাঁৱৰ পৰা নামতি নিমন্ত্ৰণ জনাইছিলোঁ। তেখেত হিমাবায়ন, সঁচাকৈ তেখেতৰ কণ্ঠ ইমান সুন্দৰ, তেখেতৰ নামো ইমানেই সুন্দৰ এটা পৰিৱেশ, ইমানেই ভাল লাগিলে। আহকচোন উপভোগ কৰোঁ। Oh
সুৰকণ্ঠ ইমানেই সুন্দৰ, তেখেতৰ নামত আমি নানাচি থাকিবই নোৱাৰিলোঁ। এয়া আমি গাঁৱৰ জীয়াৰী বোৱাৰী সকলোৱে একেলগে এপাক হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে নাচি দিলোঁ।
ভিডিঅ'টো ইমানেই আছিলে ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আজিলৈ বাই বাই